हेलो फ्रेंड्स সকলকে মোৰ ইউটিউব চেনেল এনসি ক্ৰিয়েচনলৈ স্বাগতম জনাইছো। আজি সন্ধিয়া নিবলৈ আহিছো গৰু পথাৰত দি আজি গৰু নিবলৈ আহিছো। মানে আজি গৰু মানে মানুহ নিবলৈ মানে আজি মানুহ নাই, মানে দেউতা আহিছে, মানে গৰুটো পাল ৰাখবা হ'ল। গাঁৱৰে ল'ৰা খেতি কৰিব লাগিব, গৰু নিব লাগিব। আজিহে আহিছো, গতিকে আজি গৰু নিবলৈ গৈ আছো। ব'লক এতিয়া বাটে বাটে গৈ থাকোঁ। মানে পথাৰৰ বিচিত্ৰ পৰিৱেশৰ মাজতে নিজকে সুমুৱাই পৰিছোঁ। চৌপাশে কেৱল ধাননি পথাৰ। সন্ধিয়া হ'ল, গতিকে কেমেৰা কোৱালিটি অলপ বেয়া হৈ আছে। মানে গৰু যথেষ্ট দূৰ আছে আমাৰ মানে পাহাৰৰ ওচৰতে, আৰু ঘৰ মানে বেছি দূৰ নহয়, প্ৰায় 1-1.5 কিলোমিটাৰ মানে আহিলে পাহাৰ পাই যাওঁ। গতিকে আজি সন্ধিয়া আহিলোঁ, গতিকে অলপ কেমেৰা কোৱালিটি মানে ক্ৰমান্বয়ে বেয়া হৈ গৈ আছে। তথাপিও আজি মানে পথাৰৰ পৰিৱেশৰ মাজতে আপোনালোকক আজি দেখুৱাবলৈ চেষ্টা কৰিম। দেখা জনত মনত এই কথা আঁকি আঁকি দিয়া ৰঙে সাজিলে গহনা গুৱা গানত তুমি কল্পনা নয়ে নয়ে উঠি অহা এক সৰগী ঠিকনা মেঘাদি মুকুতাৰে কুঁৱলী অচিনাকি পখিলী মুকুতাৰে কুঁৱলী অচিনাকি পখিলী। তোমালোক ক'ত গৈছিলা? কাটিলা নাই? ক'ত কাটিলা? ওচৰত নে দূৰত? দেউতা দেখিছিলা নি এইফালে? দেখা ন? এয়া পাই গৈছোঁ মানে, এয়া লগৰে পথাৰ মানে এয়া মই ইমান দূৰ আহিলোঁ আৰু বহুত দূৰ আহি গাঁৱৰে ল'ৰা কেইজনমানক পালে। সিহঁতে ঘাঁহ কাটিব গৈছে। একচুৱেলি আমিও ঘাঁহ কাটোঁ, সৰুতে কাটিছিলোঁ, কিন্তু এতিয়া নাযাওঁ বাৰু দেই। এতিয়া মানে যাবলৈ নিদিয়ে আৰু, যিহেতু সন্ধিয়া হ'ল ন। কেমেৰা মানে সঁচাকৈ বহুত বেয়া হৈ গৈছে, তথাপি মানে চেষ্টা কৰিছে। দেখিছে নদী, এই নদী মুখখন ধুই লওঁ, নদী পানী। আমি কিন্তু লেতেৰা নকৰোঁ দেই, আমি মানে লেতেৰা বুলি ভাবোঁ। নদী পানীয়ে মুখো ধুই দিওঁ, কেতিয়াবা খাই দিওঁ। একচুৱেলি প্ৰকৃতিৰ লগত মিলি যাওঁ। সৰুৰ পৰা এনেকৈ পথাৰে হাবিয়ে বনে পাহাৰে ভৈয়ামে ঘূৰি থকা লোৱা। মানে সৰুৰ পৰা ক্লাছ 9ৰ পৰা আমি পাহাৰত মানে খৰি কাটোঁ, কিবা কৰোঁ এনেকুৱা কৰি থাকোঁ। এয়া এইবোৰ ৰাতি ইয়াত মাছ চাবলৈ আহে। এইখন নদী, সেইখন পাহাৰ, বেছি নাই আৰু অলপ দূৰ গ'লে পাহাৰ পাই যাব। মানে এতিয়া গৰু নিবলৈ আহিম। গৰুৱে অকল লাঠ মাৰে বুলিও ভয়, তথাপিতো যাম। মানে দেউতা আছে, কম আছে, গৰু বেছিও নাই, হ'লেও মানে বৰ তেজাল গৰু। সিদিনাখনৰ পৰা আকৌ এটা গৰু আহি গ'ল, আনো আৰু গৈ থাকোঁ। পিছে ফাদাৰক বিচাৰি পোৱা নাই। ফাদাৰ বা ক'ত আছে, কিমান দূৰত আছে, ক'ত টাঙি বান্ধিছে? হৈয়া মাতটো শুনিছোঁ, নহয় দেখোন। হৈয়া আহি আছে। বেছি দূৰ যাব নালাগে, পাহাৰ আছে, পাহাৰলৈ নগ'লেও হ'ব। গৰু মানে এইফালে বহুত দূৰ আছিলে, যাব লগা নহ'ল, বাচিলোঁ। এতিয়া ওচৰতে পাই গ'লোঁ, ন' টেনশ্যন। ব'লক এতিয়া গৰুকেইটা লৈ যাওঁ। বাবা ঠাণ্ডা পিন্ধিও অহা নাই চুৱেটাৰ, ঠাণ্ডা দিন, পানীও ঠাণ্ডা পৰিছে। মুখখন ধুই দিলোঁ, মুখখন চেঁচা পৰি আছে, মুচি দিওঁ আৰু। দেউতা আগে গৈ আছে, এতিয়া মই দেউতাৰ পিছে গৈ আছোঁ। মানে দৌৰিব লাগিব, মানে দূৰ আছে। মানে মই পোৱালে দেউতা এইফালে গ'লেই এই ভাগৰ চাব খুজি উৰাম দেনো নেদেখো অসুৰ, একদম মহা অসুৰিহঁত। একচুৱেলি মই প্লেনিংটো যেনেকৈ ভাবিছিলোঁ, প্লেনিংটো তেনেদৰে নহ'ল। মানে মই ভাবিছিলোঁ দূৰত কৰিম, পাহাৰৰ কাষত যাম, বিল আছে, এনেই আৰু মেটেকা তুলি এনেই মানে ফুল ছিঙিম। প্লেনিং কৰিছিলোঁ বহুত, কিন্তু বৰবাদ নহ'লে, ছাকচেছ নহ'লে। তথাপি তেতিয়া আৰু ঘৰলৈ ভৰি যাওঁ। বাই।